নমস্কাৰ পোনপ্ৰথমে মই মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি মই বনাম জহা চাউলৰ পায়স। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পায়সখিনি বনাবৰ কাৰণে মই ইয়াত লৈছোঁ 1 কাপ কণ জহা চাউল। এতিয়া ইয়াক তিয়াই থৈ দিম আধা ঘণ্টা সময়ৰ বাবে। আনফালে মই গেছত কুকাৰ এটা বহাই দিছোঁ। ইয়াত মই গাখীৰখিনি গৰম হ'বলৈ দিম। ইয়াত মই লৈছোঁ 1 লিটাৰ গাখীৰ। আপোনালোকে নিজৰ ইচ্ছামতে ল'ব পাৰে। আধা ঘণ্টা হৈ যোৱাৰ পিছত মই চাউলখিনি ভালকৈ ধুই লৈছোঁ। লগতে ইয়াত লৈছোঁ মই 2টা তেজপাত, কাজু বাদাম আৰু কিচমিচ আৰু লগতে লৈছোঁ কেইটামান ইলাইচি। ইয়াত মই লৈছোঁ 5 চামুচ চেনি। গাখীৰখিনি ভালদৰে উতলি হোৱাৰ পিছত ইয়াত মই চেনিখিনি ঢালি দিছোঁ। এতিয়া ইয়াক মই কিছু সময়ৰ বাবে এনেদৰে লৰাই থাকিম। ইয়াৰ পিছত ইয়াত মই তেজপাত 2টা দি দিম। জুইৰ ফ্লেমটো মই একেবাৰে ল' ৰাখিছোঁ। এতিয়া ইয়াত মই ইলাইচি কেইটা ফালি দি দিছোঁ আৰু লগতে মই ধুই থোৱা চাউলখিনিও দি দিছোঁ। তাৰপিছত চাউলখিনি সিজালৈকে ইয়াক কিছু সময়ৰ বাবে লৰাই থাকিম। চাউলখিনি অলপমান সিজাৰ পিছত ইয়াত মই এটা চকলেট দি দিছোঁ। ডেইৰী মিল্ক চকলেট লৈছোঁ মই। আপোনালোকে ভাল পোৱা যিকোনো চকলেট ল'ব পাৰে। একেবাৰে কম জুইতে ইয়াক 30ৰ পৰা 35 মিনিট সময়লৈকে মই ভালদৰে লৰাই থাকিলোঁ। চাউলখিনি এতিয়া ভালদৰে সিজি হৈ গ'ল। এতিয়া ইয়াত মই ফালি থোৱা কাজু বাদামখিনি আৰু কিচমিচখিনি দি দিছোঁ। বাদাম আৰু কিচমিচখিনি অলপমান গলাৰ কাৰণে ইয়াক আকৌ 5 মিনিট সময়ৰ কাৰণে কম জুইতে মই লৰাই আছোঁ। এনেদৰে প্ৰায় 40ৰ পৰা 45 মিনিট সময়ৰ ভিতৰত মোৰ পায়সখিনি বনি ৰেডি হৈ গ'ল। এতিয়া ইয়াক পৰিৱেশন কৰিব পৰা হৈ গ'ল।